নমস্কাৰ বন্ধুসকল, বিজ্ঞাসী গঠন মণ্ডলী বন্ধুসকল, আজি মই ছাগলীক পুষ্টিকৰ দানা কেনেকৈ তৈয়াৰ কৰে সেইটো দেখুৱাম আপোনালোকক। আৰু মোৰ ছাগলীখিনি মই পায়ো দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। দানাখিনি কেনেকৈ বনাই মই দেখুৱাই দিছোঁ। এয়া দেখিছে মই মাকৈ লৈছোঁ, 1 কেজি মাকৈ লৈ লৈছোঁ। 1 কেজি মানে যিটো গোমধানৰ গুড়া হয়, এইটো গোমধানটো গুড়া কৰি লৈছোঁ 1 কেজি। লগতে আপোনাৰ ইয়াত মই চাপৰ দিছোঁ। চাপৰ আপুনি আধা কেজি মিলাব। চাপৰ আধা কেজি মিলাই ল'ব। এইটো চাপৰ দেখিছে, যিটো ঘেঁহুৰ বাকলি হয়, এইটো চাপৰ মিলাই লৈছোঁ। তাৰপিছত আপোনাৰ এইটো হৈছে চেন্দা নিমখ। এইটো চেন্দা নিমখ যিটো হয়, সেইটো চেন্দা নিমখ লৈ লৈছোঁ। এইটো মানে ছাগলী যিমান ছাগলী হয় তাৰ দানত যিমান লয় তাৰ সোৱাদৰ অনুসাৰে দিব। নিমখটো মিলাই ল'ব। তাৰপিছতে আপোনাৰ এইটো দেখিছে এগ্ৰমিন ফোৰ্ট মিলাৰ মিক্সাৰ। এগ্ৰমিন ফোৰ্ট মিলাৰ মিক্সাৰ আপুনি প্ৰতিজনী ছাগলীক 10 গ্ৰামকৈ দিব। ডেইলি দিব নোৱাৰিলেও সপ্তাহত 3 দিন দিব। মোৰ এটা আইডিয়া আছে, মই সেই হিচাপত মিলাই লৈছোঁ। এই এগ্ৰমিন ফোৰ্টটো দিলে কি হ'ব, ছাগলীৰ যিবিলাক ভিটামিন ঘাঁহৰ পৰা নাপায় বা আমি যিবিলাক দৰকাৰী বস্তু ছাগলীক দিব নোৱাৰোঁ, যিখিনি ছাগলীৰ দেহত দৰকাৰ হয়, সেইখিনি এই এগ্ৰমিন ফোৰ্টে পূৰা কৰিব। তাৰপিছতে আপোনাৰ এইটো দেখিছে খোৱা চৌদা। যিটো খোৱা চৌদা হয়, আমি এই চৌদাটো দিব লাগে দানাৰ লগত। এইটো ডেইলি দিব পাৰিলে বেছি ভাল। আৰু যদি নোৱাৰে সপ্তাহত কমেও 3 পৰা 4 দিন দিব। তেতিয়া কি হয়, ছাগলীৰ হজম শক্তিটো বাঢ়িব আৰু গেছ নহয় আৰু খোৱা বোৱাত মন কৰিব আৰু বিভিন্নটা বেমাৰৰ পৰা ভাল কৰে। মই পিছত এইবোৰৰ বিষয়ে মই ভিডিঅ' বনাই পেলাই আপোনালোকক দিম। বৰ্তমান মই দানাৰ বিষয়ে বনাইছোঁ যেতিয়া এইখিনিকে কৈছোঁ। চৌদাটো আপুনি মিলাই ল'ব। এইটো আপুনি প্ৰতিজনী ছাগলীক চৌদাটো 10 গ্ৰামৰ হিচাপত দিব। যদি আপুনি ডেইলি নিদিয়ে, যদি সপ্তাহত আপুনি 3 দিন দিয়ে, তেতিয়া প্ৰতিজনী ছাগলীক 10 গ্ৰামৰ হিচাপত দিব। মই যিহেতুকে ডেইলি দিওঁ, গতিকে মই অলপ কমাই দিওঁ। ডেইলি দিলে অলপ কমাই দিলেও হ'ব। তাৰপিছতে ছাগলীজনীক দানাখিনি খাবৰ সোৱাদৰ কাৰণে মিঠৈ আপুনি 100 গ্ৰামমান মিঠৈ অলপ মিলাই ল'ব, পানীত সানি ল'ব। সেইখিনি দিলে ছাগলীয়ে দানাটো খাবলৈ সোৱাদ হ'ব, খাই ভাল পাব আৰু খোৱাটো মন কৰে আৰু ছাগলীৰ পিয়াহ বাঢ়ে। প্ৰথমতে এইখিনি লৈ পেলাই ধুনীয়াকৈ মিলাই ল'ব। এইখিনি মিলাই লোৱাৰ পিছত এই পানীখিনি ইয়াত সানি দিব। দানাটো এনেকুৱাকৈ সানিব যাতে দানাটো একদম ভিজাও নহয় আৰু একে শুকায়ো নাথাকে। মানে অলপ বস্তুটো মিল হ'ব লাগে। যিখিনি আমি চৌদা দিলোঁ আৰু যিখিনি মিনাৰেল মিক্সাৰ দিছোঁ, এইটো দানাৰ লগত মিল হৈ যাব লাগে। কাৰণ মিনাৰেল মিক্সাৰটো অলপ তিতা থাকে, এক্সট্ৰা হৈ থাকিলে ছাগলীয়ে খাবলৈ টান পায়। এনেকৈ যেতিয়া দানাৰ লগত ভালকৈ সানি দিব, তেতিয়া ছাগলীয়ে খুব ধুনীয়াকৈ খাব। কেনেকৈ খাই মই আপোনালোকক দেখুৱাম। মোৰ ছাগলীক দি পেলাই দেখুৱাম কেনেকৈ খায়। অকণমান শুকান হৈ আছে, গতিকে মই অলপ পানী দিছোঁ আৰু পানী বেছিকৈও নিদিব, কমায়ো নিদিব। একেবাৰে ভিজা যদি বস্তুটো লেপলেপীয়া টাইপৰ হৈ যায়, তেতিয়া খাবলৈ বেয়া পায়। বন্ধুসকল, এইটো ছাগলীক সদায় 2 টাইম খানা দিব। ৰাতিপুৱা সময়ত মই এইটো দিওঁ। মই এইটো ৰাতিপুৱা ভিডিঅ' বনাই আছোঁ, ৰাতিপুৱা কেনেকৈ দিওঁ এইটো দেখুৱাইছোঁ। আৰু যেতিয়া আপুনি সন্ধিয়া টাইমত দিব, সন্ধিয়া টাইমত দিওঁতে এতিয়া যিখিনি বস্তু দিলোঁ এইখিনিতো দিবই। তাৰ লগতে আপুনি যিটো আমাৰ খলি হৈ আছে, সৰিয়হৰ যিটো সৰিয়হ তেল উলিওৱাৰ পিছত যিটো ওলাই খলি হয়, সেই খলি হয়তো প্ৰতিজনী ছাগলীক প্ৰায় 50 পৰা 60 গ্ৰাম প্ৰতিজনী ছাগলীক ভাগত পৰাকৈ দিব। সেইটো মিলাই দিব। কিন্তু এই যিটো খোৱা চৌদা আৰু মিনাৰেল মিক্সাৰ দিছোঁ, এইটো আপুনি যিকোনো এটা টাইমত দিলেই হ'ল। যদি ৰাতিপুৱা দিয়ে সন্ধিয়া দিব নালাগে, আৰু যদি সন্ধিয়া দিয়ে তেতিয়াহ'লে ৰাতিপুৱা নিদিলেও হ'ব। এদিনত এবাৰে দিব। তাৰপিছতে কি হ'ব, প্ৰতিজনী ছাগলীক যদি ছাগলীজনী 3 মাহ বয়সৰ হয়, তেতিয়াহ'লে আপুনি প্ৰতিজনী ছাগলীক 200 গ্ৰাম দানা, আৰু যদি 6 মাহৰ হয় তেতিয়াহ'লে আপুনি 300 গ্ৰাম দানা। আৰু যদি ছাগলীজনী গাভিনী হৈ থাকে আৰু বা আপোনাৰ যিটো পাঠা হয়, ব্ৰিডাৰ হয়, সেইটো আপুনি সেইটোক দিব আপুনি ডেইলি 400 গ্ৰামকৈ। মানে 2 টাইম দিব। এবাৰত 200 গ্ৰামকৈ, 2 টাইম মিলাই পেলাই 400 গ্ৰাম দিব। আৰু পোৱালিকো তেনেকৈ সেই 200 গ্ৰাম দিব। মানে ৰাতিপুৱা 100 গ্ৰাম আৰু ভাটিবেলা 100 গ্ৰাম, 2 টাইম মিলাই পেলাই দিব। মই 2 টাইমৰ কথা কৈ আছোঁ আপোনাক। যেতিয়া মই এবাৰ দিব, এবাৰ দিলে 100 গ্ৰাম আৰু সন্ধিয়া আকৌ 100 গ্ৰাম দিম। এনেকৈ হিচাপ কৰি পেলাই দিব। মানে ধৰি লওক আপোনাৰ আৰু যদি যি ছাগলী জগিব লগা আছে, ধৰি লওক আৰু 20-25 দিনৰ পিছত জগিব, সেই ছাগলীক আপুনি প্ৰতিজনী ছাগলীক প্ৰায় 500 গ্ৰামকৈ দানা দিব লাগিব। 500 গ্ৰাম দানাটো 2 টাইম মিলাই পেলাই দিব। ৰাতিপুৱা 250 গ্ৰাম দিব, ভাটিবেলা 250 গ্ৰাম দিব। যদি আপোনাৰ ঘাঁহৰ যোগাৰ কম থাকে আৰু যদি ঘাঁহ বেছি থাকে, দানাটো অলপ কমাই দিলেও হ'ব।
যদি আপোনাৰ ঘাঁহ ভাল দিব পাৰে নেপিয়াৰ বা ভিটামিন জাতীয় ঘাঁহবিলাক যদি দিব পাৰে তেতিয়া অলপ কমাই দিব হ'ব। এতিয়া মই এনেকৈ মিলাই লৈছোঁ, এতিয়া কেনেকৈ খাই মই অকণ দেখুৱাই দিম। দেখিছে মই এয়া ছাগলীৰ কাৰণে লৈ আহিছোঁ। ছাগলীখিনি দেখিছে কেনেকৈ উৎপাত কৰিছে, দানাখিনি খাবৰ কাৰণে সিহঁতৰ সময় আছে যিহেতুকে চবেই উৎপাত কৰিছে। মই দানাখিনি সিহঁতক ভগাই দিম। মই ছাগলীখিনি বান্ধি লওঁ, কিছুমান এৰি লওঁ, কিছুমান মানে বান্ধি লওঁ, কিয়নো কিছুমান ছাগলীয়ে খাদ্যটো যেতিয়া দিয়া যায় তেতিয়া অকণ ডিষ্টাৰ্ব কৰে, দানাখিনি পেলাই দিয়ে, গতিকে মই বান্ধি লওঁ। সেনেকৈ দেখিছে প্ৰতিজনীকে দি দিব। দেখিছে বন্ধুসকল ছাগলী ধুনীয়াকৈ খাইছে। এগ্ৰবিন ফুড কোনোবাই কয় এগ্ৰবিন ফুড নাখায় বুলি, কিন্তু যেতিয়া অভ্যাস কৰা আপুনি ধুনীয়াকৈ খাই থাকে, দিয়াৰ এটা যেনেকৈ দিব লাগে তেনেকৈ দিলে ছাগলীয়ে নিশ্চয় খাব। বেছি পনীয়াকৈ নিদিব, আৰু দানাটোৰ লগত মই যেনেকৈ দেখুৱাই দিছোঁ তেনেকৈ সানি পেলাই দিব, ছাগলী নিশ্চয় খাব। আৰু বন্ধুসকল দিয়াৰ পৰিমাণটো আপোনালোকক মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। যদি আপোনাৰ ছাগলীটো বয়স 3 মাহ হয় তেতিয়া আপুনি ডেইলি 200 গ্ৰাম দিব, 2 টাইম দিব, মানে এবাৰ 100 গ্ৰাম আৰু দ্বিতীয়বাৰ আকৌ 100 গ্ৰাম, মিলাই 200 গ্ৰাম ডেইলি। আৰু যদি আপোনাৰ ছাগলীৰ বয়স 6 মাহ হয় তেতিয়াহ'লে আপুনি 300 গ্ৰাম দানা বা 400 গ্ৰাম দানা দুভাগ কৰি পেলাই দুবাৰ দিব। আৰু যিটো আপোনাৰ পাঠা থাকে আৰু গাভিনী ছাগলী থাকে সেইখিনিত আপুনি 400 গ্ৰাম দানা লৈ পেলাই দুভাগ কৰি দিব, মানে এবাৰ 200 গ্ৰামকৈ দুবাৰ দিব। আৰু যিবিলাক আপোনাৰ জগিব লগা ছাগলী থাকে, যিখিনি ছাগলী আপোনাৰ ধৰক 15 দিনৰ পৰা 20 দিনৰ ভিতৰত জগিব, সেইখিনি খাদ্যটো অকণ বেছিকৈ দিব লাগে, কাৰণ সেইখিনি ছাগলীয়ে বেছিকৈ দৌৰা ধপৰা কৰিব নোৱাৰে, ঘাঁহ বিচাৰি খাবলৈ অকণ অসুবিধা পায়। গতিকে সেইবিলাক ছাগলীক আপুনি ডেইলি 500 গ্ৰামকৈ দানা দিব পাৰিলে বেছি ভাল, তেতিয়া পোৱালি গ্ৰোথটো ভাল হয় আৰু ছাগলীও যেনেও স্বাস্থ্য ভালে থাকে আৰু গাখীৰ বাঢ়িব। বহুতে মোক প্ৰশ্ন কৰিছিলে যে গাখীৰ কেনেকৈ বাঢ়িব। গাখীৰ বাঢ়িব হ'লে আপুনি আগৰ পৰাই ব্যৱস্থা কৰিব লাগিব, মানে জগাৰ 20 দিনমানৰ আগৰ পৰা দানাটো অলপ বেছিকৈ দিব, তেতিয়া গাখীৰ এনেই বাঢ়িব। মোৰ ছাগলী এতিয়া ধুনীয়াকৈ গাখীৰ হয়, মোৰ ছাগলী 3টা পোৱালি হৈছে যদি গাখীৰ ধুনীয়াকৈ খাব পাৰে, গাখীৰ বাঢ়েহে। গতিকে এনেকৈ কৰক, নিশ্চয় কামত সফল হ'ব। বন্ধুসকল মই ছাগলী ফাৰ্মৰ বিষয়ে যিখিনি দৰকাৰী কথা মই আপোনালোকক এনেকৈ দি যাম। এই চেনেলটোত আপোনালোকে সেইবিলাক ভিডিঅ' পাই থাকিব, আৰু কিবা চাব লগা থাকিলে আপুনি গৈ ডিছক্ৰিপশ্যন বক্সত মোৰ সকলো ভিডিঅ'ৰ লিংক দিয়া থাকিব, আপোনালোকে যিটো মন যায় এইটো চাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই।